আৰু এতিয়া যোৱাবাৰ সকলোৱে চিঞৰিছিলে আচলতে আকৌ এবাৰ মোদী চৰকাৰ বুলি, হয়নে? কিন্তু এইবাৰ আমি এটা সকলোৱে চিঞৰিম, মোদীয়ে গোটেই দেশখন বৰবাদ কৰিলে, শেষ কৰিলে। বিভিন্ন তেওঁ প্ৰৰোচনামূলক বা তেওঁ প্ৰলোভন যি ৰাজনীতি, তেওঁ বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ কথা, কেৱল ডাঙৰ ডাঙৰ ভাষণ দিয়ে। এই ভাষণৰ মাজেৰে গোটেই দেশখনক মুহিবলৈ চেষ্টা কৰিছিল। আৰু শেহতীয়াকৈ তেওঁ এই শাসনকালত আচলতে আজি ৰাইজ অতিষ্ঠ হৈছে। ৰাইজক যিদৰে অৱহেলা কৰিছে, যিদৰে মাৰধৰ কৰিছে, যিদৰে বলপূৰ্বকভাৱে কাৰাৰুদ্ধ কৰি ৰাখিছে, সেইকাৰণে এইবাৰ সমগ্ৰ অসমে, সমগ্ৰ ভাৰতে এটা কথাই ক'ব, আকৌ এবাৰ নালাগে এ মোদী চৰকাৰ। সকলোৱে কওক, আকৌ এবাৰ নালাগে। জোৰকে আমাৰ আই মাতৃসকলে অকণমান জোৰকে ক'ব লাগে, আকৌ এবাৰ নালাগে, আকৌ এবাৰ নালাগে, একেবাৰেই নালাগে, কাটোত কৰিব নালাগে আমাক বিজেপি চৰকাৰ, হয়নে? এইবাৰ সকলোৰে এটাই শ্লোগান হ'ব, আকৌ এবাৰ নালাগে মোদী চৰকাৰ। কাৰণ কি মোদীয়ে গোটেই দেশখনৰ যি অৰ্থনীতি কি অৱস্থা কৰিলে আপোনালোকে জানে। আজি দৰিদ্ৰ সংখ্যা বাঢ়িছে, আজি নিবনুৱা সংখ্যা বাঢ়িছে, নিবনুৱা কোনো সংস্থাপন নাই। আৰু তাৰপিছত ডাঙৰ ডাঙৰ দম্ভালি মৰাৰ কথা কয়, ভাই বেহেনো। অকলে ভাই বেহেনো বুলি ক'লে নহ'ব, সঁচা অৰ্থত উন্নতি, সঁচা অৰ্থত পৰিৱৰ্তন কৰিব লাগিব। আৰু এই পৰিৱৰ্তন এইবাৰ আনিব অসমত আমাৰ সন্মানীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ৰিপুণ বৰা ডাঙৰীয়াৰ নেতৃত্বত। আপোনালোকে কওক, সৰ্বানন্দ সোণোৱালে নিৰ্বাচনৰ আগত আপোনালোকৰ এই ঠাইলৈ আহিছিল নেকি? আহিছিল নেকি? নাই অহা। এগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতা, এটা ৰাষ্ট্ৰীয়তাবাদী দলৰ এগৰাকী সভাপতি, যিগৰাকী হয়তো কাইলৈ আপোনালোকৰ মুখ্যমন্ত্ৰী হিচাপে পাব পাৰে। সেয়া সময় আৰু পৰিৱেশ পৰিস্থিতি হ'ব। কিন্তু তেনে এগৰাকী নেতা আপোনালোকৰ মাজত আজি আহি উপস্থিত হৈছে, আপোনালোকৰ দুখ মৰমৰ বাবে, আপোনালোকৰ সন্মান জনোৱাৰ বাবে, আপোনালোকৰ ওচৰলৈ আহিছে। সেইকাৰণে এইগৰাকী নেতাৰ বাবে এটা জোৰকে হাত চাপৰি দিব লাগে সকলোৱে, জোৰকে দিয়া ট্ৰেকটো দিয়া। এতিয়া সকলোৱে মোৰ লগত সহযোগ কৰিব। সকলোৱে একেলগে মোদী চৰকাৰ, নাই নালাগে নালাগে বিজেপি চৰকাৰ, বিজেপি চৰকাৰ। আকৌ এবাৰ নালাগে মোদী চৰকাৰ, নাই নালাগে নালাগে বিজেপি চৰকাৰ। ডাঙৰ ডাঙৰ ভাষণ, মিছলীয়া বচন, নাই নিবনুৱা কোনো সংস্থাপন। ডাঙৰ ডাঙৰ ভাষণ, মিছলীয়া বচন, নাই নিবনুৱা কোনো সংস্থাপন, নাই কোনো উন্নয়ন। আজি জনগণ এইবাৰ কংগ্ৰেছ চৰকাৰ, ৰাইজক আজি দৰকাৰ। এইবাৰ কংগ্ৰেছ চৰকাৰ, ৰাইজক আজি দৰকাৰ। এইবাৰ কংগ্ৰেছ চৰকাৰ, কংগ্ৰেছ জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ, কংগ্ৰেছ। কংগ্ৰেছ আমাৰ আপোন, কংগ্ৰেছ ইয়াৰ দাপোন, কংগ্ৰেছ আমাৰ সকলোৰে গোলামী সপোন। ৰাইজেই পাতি দিয়া বিজেপি চৰকাৰ, দিলে সকলো আমাৰ অধিকাৰ। ৰাজপথত চিঞৰ বাখৰ হাজাৰ জনতাৰ, বিজেপি একা আনিলে লাগিল হাহাকাৰ। ৰাইজেই পাতি দিয়া বিজেপি চৰকাৰ, কাহিনীলে সকলো আমাৰ অধিকাৰ। ৰাজপথত চিঞৰ বাখৰ হাজাৰ জনতাৰ, বিজেপি একা আনিল লাগিল হাহাকাৰ। নাম দিলা নে গান দিলা, আমাৰে ভূত লৈ আমাক ঠগিলা। নাম দিলা নে গান দিলা, আমাৰে ভূত লৈ আমাক ঠগিলা। নাই কোনো উন্নয়ন, হাহাকাৰ আজি জনগণ। ৰাইজক আজি দৰকাৰ, এইবাৰ কংগ্ৰেছ চৰকাৰ, ৰাইজক আজি দৰকাৰ। এইবাৰ কংগ্ৰেছ চৰকাৰ, ৰাইজক আজি দৰকাৰ। এইবাৰ কংগ্ৰেছ চৰকাৰ, কংগ্ৰেছ জিন্দাবাদ, কংগ্ৰেছ
চৰকাৰ নাই নালাগে নালাগে বিজেপি চৰকাৰ আকৌ এবাৰ নালাগে মোদী চৰকাৰ নাই নালাগে নালাগে বিজেপি চৰকাৰ ডাঙৰ ডাঙৰ ভাগ মিছলীয়াৰ বচন নাই নিব নোৱাৰে কোনো ডাঙৰ ডাঙৰ ভাষণ মিছলীয়া বচন নাই নিব নোৱাৰে কোনো সংস্থাপন নাই কোনো উন্নয়ন হাহাকাৰ আজি জনগণ ৰাইজক আজি দৰকাৰ এইবাৰ কংগ্ৰেছ চৰকাৰ 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 ৰাইজক এবাৰ কংগ্ৰেছ চৰকাৰ লাগিব নে 2021 সকলোৱে কওক ৰাইজক এইবাৰ 2021 এইবাৰ বিজেপি ধন্যবাদ।